নমস্কাৰ। আজিৰ গ্ৰন্থপাঠত আমি পাঠ কৰিম কুমুদেশ্বৰ হাজৰিকাৰ দ্বাৰা লিখিত ইতিহাসৰ ছাঁ পোহৰত পুৰণি গুৱাহাটী শীৰ্ষক গ্ৰন্থখনৰ কিছু অংশ। পাঠ কৰিছে মৌচুমী দাসে। তৃতীয় অধ্যায়, গুৱাহাটী সম্ভাৱনা আৰু সমস্যা। জন্মলগ্নৰ বেদনা। 1850 খ্ৰীষ্টাব্দৰ মিউনিচিপাল আইন 1853 খ্ৰীষ্টাব্দলৈ সম্প্ৰসাৰিত হ'ল। তেতিয়াৰ পৰাই গুৱাহাটী নগৰ হ'ল। 1852 খ্ৰীষ্টাব্দত গুৱাহাটীৰ 113জন নাগৰিকে গুৱাহাটীলৈ মিউনিচিপাল আইনখন সম্প্ৰসাৰিত কৰিব লাগিব বুলি এখন আবেদন কৰিছিল। কিন্তু 1853 খ্ৰীষ্টাব্দত গুৱাহাটীৰ 50জন নাগৰিকে গুৱাহাটী মিউনিচিপাল বৰ্ড উঠাই দিব লাগে বুলি কমিশ্যনাৰক আন এখন আবেদন দিছিল। তেওঁলোকৰ যুক্তি আছিল, গুৱাহাটীৰ 3000 বাসিন্দাৰ যি 113জনে গুৱাহাটীলৈ মিউনিচিপাল আইন সম্প্ৰসাৰিত কৰিব লাগে বুলি চহী কৰিছিল, তাৰে 80জনৰ সমাজত কোনো স্থানেই নাই। কিন্তু এই আবেদন নৰজিল সঁচা, কিন্তু এই দুখনেই গুৱাহাটীৰ ৰাইজে চৰকাৰক দিয়া প্ৰথম ৰাজহুৱা আবেদন। গুৱাহাটীলৈ মিউনিচিপাল আইন সম্প্ৰসাৰিত হ'ল। গুৱাহাটী নগৰ হ'ল সঁচা, কিন্তু তেতিয়াও গুৱাহাটীৰ দক্ষিণ কূলৰ বহু অংশ বিল, খালডুং, পিটনি আৰু হাবি বননিৰে ভৰি আছিল। পথকেইটাৰো দুয়োদাঁতি হাবি বননিৰে পৰিপূৰ্ণ। ঠাই বিশেষে কোনো ঠাইত দিন দুপৰতে বাঘ ওলাইছিল। নগৰত সেই সময়ত 30-40টামান পুখুৰী আছিল, যিকেইটাই নগৰবাসীক পানীৰ যোগান ধৰিছিল। তাৰ বাহিৰে বাকীবোৰৰ পানী খোৱাৰ বাবে অনুপযোগী আছিল। কেইটামান পুখুৰীলৈ নামি যোৱা বাটঘাটো জহি খহি গৈছিল আৰু পুখুৰীবোৰ পুনি মেটেকাৰে ভৰি আছিল। বাৰিষাত চহৰৰ বহু অংশত পানী জমা হৈ আছিল। ধনৰ অভাৱত সেইবোৰৰ উন্নয়নৰ বাবে একো কৰিব পৰা নাছিল। চৰকাৰে টাউন কমিটিক সাহায্য দিছিল। সেই সাহায্যৰ ধন উন্নয়নমূলক কামত খৰচ কৰাৰ বাবে বৰ তাকৰ আছিল। এই ধন নলা নৰ্দমা চফা কৰা আৰু কৰ্মচাৰীক দৰমহা দিওঁতে শেষ হৈছিল। সেয়েহে 1863 খ্ৰীষ্টাব্দলৈকে গুৱাহাটীৰ এটা পথো পকী নাছিল। আনকি পথত শিলগুটিও পৰা নাছিল। তেতিয়া পথ নষ্ট হোৱাৰ ভয়ত কেইটামান পথেৰে হাতী অহা যোৱা কৰা নিষিদ্ধ কৰি দিয়া হৈছিল। মিউনিচিপালিটিয়ে গৰুৰে টনা ভেমাগাড়ীৰে খৰালি কালত পথবোৰত পানী ছটিয়াই ধূলি মাকতি মাৰিছিল। এই পথবোৰ পকী হোৱাৰ পাছতো 1950 খ্ৰীষ্টাব্দৰ আৰম্ভণিলৈকে ট্ৰাকেৰে পানী ছটিয়াই ধূলি আঁতৰাইছিল। 1800 খ্ৰীষ্টাব্দৰ 50ৰ দশকলৈকে গুৱাহাটীৰ সকলোবোৰ ঘৰেই খেৰৰ ছাল আৰু বাঁহৰ খুঁটাৰ আছিল। ভূঁইকঁপৰ উপৰি সঘনাই হোৱা অগ্নিকাণ্ডত কেইবাবাৰো গুৱাহাটীৰ বহু ঘৰ ভস্মীভূত হৈছিল। 1853 খ্ৰীষ্টাব্দমানত এক ভয়াৱহ অগ্নিকাণ্ডত গুৱাহাটীৰ প্ৰায়বোৰ ঘৰেই পুৰি ছাই হৈছিল। সেইবাৰ স্থানীয় বাসিন্দাই খেৰৰ ছালৰ ঘৰৰ পৰিৱৰ্তে খাপৰিৰ ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছিল। তাৰ পাছৰ পৰা চৰকাৰে চুবুৰীয়া বংগদেশৰ পৰা ইটা পুৰিবলৈ আৰু খাপৰি বনাবলৈ মিস্ত্ৰী অনাইছিল। গুৱাহাটীত প্ৰথম ইটা পোৰা হৈছিল দুৰ্গা সৰোবৰৰ ওচৰত। তাতে এটা পুখুৰী আছিল। পুখুৰীটোৰ নাম বহু দিনলৈকে মানুহে ইটাপুৰা পুখুৰী বুলি কৈছিল।